মনেদি বিচাৰিম যে BPF-এ আমাক ছাপোৰ্ট কৰক। আমাৰ লগত যেহেতু বিধায়িনী দলত আছে, আমি বিচাৰিম যে তেওঁলোকে আমাক 2000 জইন কৰা বুলি কৈ থাকে, নিজৰ দলৰ মানুহকে জইন কৰায়, নিজৰ মানুহকে ঘূৰাই ঘূৰাই জইন কৰাই থাকে আৰু ৰাইজক দেখাই আছে যে মই বহুত ষ্ট্ৰং বুলি কেনে। হাগ্ৰামা মহিলাৰীৰ অহা পাৰ্লিয়ামেণ্ট ইলেকশ্যনতে টাৰ্গেট, তেখেতে 2টা সমষ্টিতে খেলক, 2টা সমষ্টিতে হাৰিব। ইয়াৰ পিছত আৰু তেখেতৰ দোকান আৰু চিৰদিনৰ কাৰণে 14টাতে প্ৰাৰ্থী নুঠায়, বিভিন্ন সিটত প্ৰাৰ্থী তেওঁলোকে নুঠাব, তেওঁলোকে 2টা বা 3টা সিটত উঠাব। গতিকে বাকীকেইটা সিটত যাতে BPF-এ আমাক সমৰ্থন কৰে, বিশেষকৈ মোদী ডাঙৰীয়াক সমৰ্থন কৰে, তাৰ বাবে উপযুক্ত সময়ত আমি BPF দলৰ লগত কথা পাতি জনজাতীয় নেতাসকলৰ বিৰুদ্ধে আমি কথা নকওঁ বা আমি জনজাতীয় নেতাসকলৰ মনত আত্মঅভিমানত দুখ পাব পৰা আমি কথা বতৰা নকওঁ। লাগিলে তেওঁলোক আমাৰ ৰাজনৈতিক বিৰোধীয়ে নহওক কিয়, সেই নীতিটো বিজেপিয়ে বৰ্তাই চলে, তাৰ বাদে বিশেষ একো নাই। BTCৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছোঁ। BTCত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, এইবাৰো BTCত আমি নিৰ্বাচনত অকলে আমাৰ বিজেপি আৰু ইউপিপিৰ ভিতৰত থাকিব BTCত, কিন্তু BTCত 2025ত আমাৰ মিত্ৰতা নাথাকে, আমাৰ BPF আৰু ইউপিপিৰ লগত হ'ব আৰু 25 পিছত নাথাকে। 25ৰ পিছত আমাৰ বিজেপিৰ লগত BTCত মিত্ৰতা নাথাকে। 25ত আমাৰ BTCত বিজেপিয়ে নিজাভাৱে খেলিব আৰু আমি ইউপিপিএল আৰু BPF-এ খেলিব। অসমৰ মুখ্যমন্ত্ৰীক আকৌ মুখ্যমন্ত্ৰী কৰাৰ কাৰণে 2026ত আমিও 15টা MLA ইউপিপিএল আৰু BPF-এ মুখ্যমন্ত্ৰীক ছাপোৰ্ট কৰাৰ কাৰণে আমি অলৰেডি ৰেডি কৰিছোঁ। আৰু ইউপিপিএল যদি 25ত আমাৰ মিত্ৰত থাকে, আমাৰ এই BTC অঞ্চলত বিজেপিয়ে এটা আসন নাপাব। বিজেপি উৎখাত হ'ব নেকি? দল থাকিব কিন্তু চিট নাপাব। চিট আগন্তুক 2025ৰ পিছতো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব লাগে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডেপুটি চিফ দায়িত্বটো লৈ পেলাই, আৰু অসমত যিহেতু বিধানসভা সমষ্টি আমাৰ বিটিআৰ অঞ্চলত 15টা হৈ গ'ল, 15টাও আমাৰ ইউপিপিএল আৰু BPF-এ লৈ পেলাই এটা ভাল স্থান আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কেবিনেট এটা মিনিষ্ট্ৰী দিব লাগে।